তো গাইস ভিডিওটো আৰম্ভ কৰাৰ আগতে ৰুমকেইটা হাই লওঁ অলপ। বন্ধুসকল ভাগৰ আৰু গৰম উঠি গ'ল। ये भगवान क्या जुलुम है। कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी। তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল দ্য পদুমণি বইজ। তো গাইজ দেখিলেই ঘৰ চৰ হাৰিলোঁ, কিন্তু আৰু এটা কাম আছে। তো কামটো হৈ গ'ল মানে পথাৰত যোৱা। তো পথাৰত যাওঁ ব'লক। তো গাইজ একেচাতে আহি পাই গ'ল সেই পথাৰ। তো পথাৰলৈ অহা মেইন কাৰণটো হ'ল তো আমাৰ এই গৰুহালৰ পূৰা গৰম উঠিছে। তো গতিকে গৰুহালক আমাৰ মানে চাহ জেগাত বান্ধিলোঁগৈ। তো গাইজ গৰুহালে বাঁহজোপাৰ তলতে বান্ধিলোঁ, এফালে ৰঙা আৰু এফালে বগা। এই বগা জিৰণি ল টোপনি যায়। ये बड़ी अच्छी बात कही आप। তো গাইজ দেখিলেই গৰু চৰু আনি বান্ধিলোহি। তো ঘৰো হাৰিলোঁ। আজি ভিডিঅ' বনাবলৈ একো টপিক নাই কাৰণে ভাবিলোঁ আজি ঘৰতে এটা ভিডিঅ' আৰম্ভ কৰোঁ। আৰু কি ভিডিঅ' কেনেকুৱা ভিডিঅ' আৰম্ভ কৰিম মই এতিয়ালৈকে ভাবিয়ে পোৱা নাই। इससे मत बैठो, मेरा दिल बैठा जा रहा है, कुछ तो बोलो। भारत माता की जय। গতিকে যি পাৰোঁ আপোনালোকক দেখুৱাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ এতিয়া ভোকো লাগিছে। তো ভোক লাগিছে কি খামনো বাৰু। তো ইয়াত জামুক লাগি আছে। তো গছজোপাত জামুক এটাকে খাই লওঁ। ভাল লাগিলে, খালি এতিয়া ওপৰত আছে। তো গছজোপাৰ পৰা উঠি যাব লাগিব। তো ব'লকচোন গছজোপাত আজি বগাওঁ। তো গাইজ আগে পিছে গছত বগোৱা এক্সপিৰিয়েঞ্চ আছে, গতিকে উঠি যাওঁ লাহে ধীৰে। তো গাইজ উঠি আহি আছোঁ আমাৰ গছৰ ওপৰলৈ। এইটো এটা খালম, যিটো এই ফিলিংছটো নহয় বহুত ভাল লগা এটা ফিলিংছ। আপোনালোকৰ গছৰ ওপৰত উঠি, ছোৱালী মানুহ হ'লে গছৰ ওপৰত উঠিব নোৱাৰিব। মই পাই দিম, তোমালোকে আহিবা, বা ডাঙৰ হ'লে মানে আপোনালোকে আহিব। তো জামুকটো আমাৰ ঘৰত খাই চাব কেনেকুৱানো জামুক। এইটো বগী জামুক বুলি কয়। তো বহুত ধুনীয়া দেখাত, যিমানে বগা ঘোঁৰাটো তেনেকুৱা ধুনীয়া, মানে পূৰা মজা। তো গাইজ গছজোপাৰ পৰা নামি আহিলোঁ। তো আৰু এইফালে আছে আমাৰ এই মাই ঐ, খাবি নেকি? খা খাইছে, নাখাবি, এইটো মোৰ বস্তু। তো গাইজ দেখিলে বহুত খঙত আছে তাই। তোকতো পাছত পোৱালিকেইটা ডাঙৰ হ'বলৈ দে। ধুনীয়াকৈ চিকেন বনাই খাই আছোঁ। তো গাইজ এইফালে আমাৰ মানে বৌয়ে মুগা সূতা কাটি দিয়াত আমাক অলপ সহায় কৰি দিছে। তো মুগা সূতা এনেকৈয়ে কাটে আৰু। তো এইফালে আমাক বৰমাই মানে হিৰ দি আছে। তো গাইজ মুগা সূতা কেনেদৰে কাটে দেখুৱালোঁ। আৰু গাইজ আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, আপোনালোকক যি মানে পাৰোঁ দেখুৱালোঁ। আৰু যদি ভিডিঅ'বোৰ মোৰ আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লগতে যিমান পায় শ্বেয়াৰ কৰিব। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই। তো বাই বাই, টাটা।